উঠক উঠক ৰহমান চাচা বজাৰৰ পৰা আহোঁ বুলি ভাবিছো ইমান ওখৰ বাইক এখন কেনেকা উঠিম কেনেকে মই এখন উঠিব নোৱাৰিছো দেই কিবা এটা কৰা তুমি ক'ত বহিম ইয়াত বহিবলৈ জেগা নাই আপুনিও যে এইটো দেখা নাই নি মইও কি পাগলা মানুহ ইয়াত বহিব গৈছো এইটো আছে মই অপৰা ব'লা এতিয়া আমি ব'লা আপুনিও যে মানুহ মাৰিব দেই এই ওপৰত বহক ইয়াত বহিব নালাগে নেকি ইয়াত বহিব লাগিব ন বহিবই নোৱাৰো দেখোন পৰিলো নহয় যাব মই একটা কাম কৰো তুমি যোৱাগে মই খোজকাঢ়িয়ে যাম আইও কঁকালত বিষাই গৈছে দেই ভাগৰ লাগি গ'ল কিন্তু মই বাইকত নাযাওঁ তুমি যোৱাগে মই খোজকাঢ়িয়ে যাম এইয়া অকণ বজাৰৰ পৰা আহোঁগে বাইকত উঠিছিলো ৰমেনত বাইকত মই বহিবই নাজানো সেইকাৰণে পৰি কঁকালত বিষালে এতিয়া খোজকাঢ়ি আহি আছো ঠিক আছে দে ইমান গৰম লাগি পৰিছে ভাগৰ লাগি গৈছেগে দেই কোৰ মাৰি মাৰি আৰু অলপ মাৰি দিলে হৈ যাব আৰু দেই ইমান লেতেৰা হৈ থাকে চাফা কৰি কৰি আমনি লাগি যায় ৰহমান দেখোন কি কৰিছা অকনমান বাৰীখনতে মানে যি বস্তুৰ দাম হৈছে সেইকাৰণে মই বোলো ঘৰতে কিবা কিবি দুটা এটা ধৰি হাত নথকা বস্তু খাওঁ বুলি ভাবিছিলো সেইকাৰণে বোলো বাৰীতে অকমান হেৰি কৰি আছে সদায় ই মানুহক টেঙৰ টেঙৰ বুলি কৈ থাকে না চাওঁচোন আজি কিমান টেঙৰ ঠিকে আছে বাৰু দেই কিন্তু এটা কথা নহয় এতিয়াতো ঠাণ্ডা দিন তুমি পিছে গৰম পানী দিছা নে ঠাণ্ডা পানী দিছা আপুনি মোক কি অকৰা বুলি ভাবিছে নেকি হা এতিয়াতো দেখিছা ঠাণ্ডা দিনত ঠাণ্ডা পানী দি দিলে এইখিনি বেয়া হৈ যাব নহয় সেইকাৰণে এটা কাম কৰিবা মই তোমাক বুদ্ধি এটা দিওঁ শুনা ইয়াত তুমি কুহুমীয়া গৰম পানী দিবা তেতিয়াহে সোনকালে গছবিলাক বাঢ়িব বা হেৰি হৈ থাকিব নহ'লে মই আশা দেখা নাই বুজিলা মই বহুত টেঙৰ মানুহ আপুনি নাজানে নহয় মইতো আগতে গম পাইছো যে ঠাণ্ডা দিন আহিছে মই গা ধোৱা টাইমতে গৰম পানী লওঁ আৰু খেতিত যদি মই ঠাণ্ডা পানী দিওঁ গছ কেনেকে ডাঙৰ হ'ব সেইকাৰণেতো মই গৰম একদম পুৰা উতলা আপুনি কৈছে কুহুমীয়া গৰম মই কৈছো যে মই একদম পুৰা গৰম উতলি থকা গৰম পানী আৰু অকণ নিমখ দি দিছো সোনকালে বাঢ়িবৰ কাৰণে তাৰ পিছৰ পৰা কি হ'ল নাজানো আৰু এইখিনি যে দেখিছে এই গছখিনিতে দেখিছে নাই এই গছখিনি আগতে পুৰা এনেকা থিয় আছিলে যেতিয়া গৰম পানী আৰু নিমখ দি দিলো নাজানো কেলে অকণ বহি গৈছে তেতিয়া মই ভাবিছো বহুত আৰাম পাইছে চাগে দেই সেইকাৰণে চাগে অকণ অলপ পিছত কিন্তু এইখিনি অকণ ডাঙৰ হ'ব তেতিয়া অকণ গৰম অকণ দিব লাগে মই বহুত টেঙৰ মানুহ এইবাৰ এইখিনি বেছিয়ে মই বেপাৰ কৰিম মানে সেইকাৰণে মই শাকৰ কৰিছো মানে শাকৰ বেপাৰ মোৰ নতুন বেপাৰ হ'ব খালা তুমি গৰম পানী ডাইৰেক্ট দিব নালাগিছিলে নহয় অকমান কুহুমীয়া দিয়া হলে হয় ঠিকে আছে বাৰু দিয়া নিমখো মিলাই দিছা যদি আৰু গৰম পালোৱে কি হ'ব খেতি এবাৰ বাৰু আহিছো দিয়া তুমি লাগি থাকা অকমান চাফা কৰি চাম আকৌ কোনোবা গৰম পানী লাগিব নে দিবলে চাই মেলি ময়ো যাওঁ আৰু বেলেগ এটা বেপাৰৰ ধান্দা কৰিম ঠিক আছে যাওক